হেল্ল' ফ্ৰেণ্ড, এতিয়াই ছাবস্ক্ৰাইব কৰক আসাম মেডিকেয়াৰ চেনেলটোক আৰু বেল আইকনটো ক্লিক কৰক এনেকুৱা নতুন নতুন ভিডিঅ'। গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আসাম মেডিকেয়াৰ ইউটিউব চেনেললৈ মই আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এটা ঘৰুৱা পদ্ধতি ক'ম যি আপোনাৰ দাঁতৰ ওপৰত পৰা হালধীয়া চামনি আঁতৰ কৰাৰ লগতে মুখৰ দুৰ্গন্ধ নোহোৱা কৰিব আৰু আপোনাৰ দাঁত সম্পূৰ্ণকৈ চাফা কৰি দাঁতত মুকুতাৰ দৰে চিকমিকনি আনিব। বন্ধু বান্ধৱীসকল, দাঁত ভালদৰে ব্ৰাছ নকৰাৰ ফলত বা দাঁতৰ যত্ন নলোৱাৰ ফলত বা বিড়ি চিগাৰেট সাদা গুটখা আদি ইত্যাদি খোৱাৰ ফলত বা আইৰণযুক্ত পানী ব্যৱহাৰৰ ফলত বা অন্য কোনো কাৰণত আপোনাৰ দাঁত যদি লেতেৰা হৈ পৰিছে বা হালধীয়া হৈ গৈছে, মই আপোনাক এনে এটা ঘৰুৱা পদ্ধতি ক'ম যাক ব্যৱহাৰ কৰি অতি কম সময়ত আপোনাৰ দাঁতৰ চিকমিকনি ঘূৰাই আনিব পাৰি। বন্ধু বান্ধৱীসকল, দাঁত চাফা নোহোৱাৰ ফলত বা হালধীয়া হোৱাৰ ফলত আমি দৈনন্দিন জীৱনত বহুত সমস্যাৰ সন্মুখীন হওঁ। তাৰ ভিতৰত প্ৰধান তিনিটা সমস্যা হ'ল, আমাৰ যদি দাঁত লেতেৰা হয় বা হালধীয়া হয়, তেন্তে আমি মানুহৰ লগত কথা পাতিলে আমি ভালদৰে হাঁহিব নোৱাৰোঁ। দ্বিতীয়তে, যিজন ব্যক্তিৰ লগত আমি কথা পাতিম তেওঁ ভাবি লয় যে আমি চাফ চিকুণতাৰ ওপৰত ভালদৰে গুৰুত্ব নিদিওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি এইবোৰ সমস্যাত ভুগি আছে বা ভালদৰে দাঁত ব্ৰাছ কৰাৰ ফলত দাঁত চাফা হোৱা নাই, তেন্তে এই ভিডিঅ'টো শেষলৈ চাওক। আজি মই যিটো ঘৰুৱা উপায় দিম তাক ব্যৱহাৰ কৰি প্ৰথম দিনাৰ পৰাই ফলাফল দেখা পাব। বন্ধু বান্ধৱীসকল, দাঁতৰ পৰা লেতেৰা বা হালধীয়া আঁতৰ কৰি দাঁতত মুকুতাৰ দৰে চিকমিকনি আনিবলৈ প্ৰথমে আপুনি ল'ব লাগিব 1 চামুচ বেকিং ছ'ডা, যিটো আপোনাৰ বজাৰত থকা দোকানবোৰত এভেইলেবল পাই যাব। বেকিং ছ'ডা ব্যৱহাৰৰ ফলত আপোনাৰ দাঁতত থকা হালধীয়া দাগবোৰ আঁতৰ কৰাত সহায় কৰিব। যদি আপোনাৰ দাঁতত চুলকায় বা দাঁতৰ পৰা ৰক্ত ওলায়, তেনেহ'লে বেকিং ছ'ডাটোৰ লগত 1 চামুচ লৱণ মিহলাই ল'ব। যদি আপোনাৰ দাঁতৰ নিচৰ অংশখিনি ফুলি উঠিছে, তেনেহ'লে আপুনি কি কৰিব চাওক। আপুনি নেমু টেঙাৰ ৰস মিহলাব। তাত নেমু টেঙাৰ ৰস মিহলালে আপোনাৰ দাঁতৰ নিচৰ অংশখিনি ফুলি উঠাৰ পৰা ৰক্ষা পাব। তিনিটা বস্তু একেলগে লোৱাৰ পিছত আপুনি এটা চামুচ ল'ব। চামুচেদি তিনিটা বস্তু একেলগে মিক্স কৰিব। চাওক বন্ধু বান্ধৱীসকল, মই মিক্স কৰি আছোঁ। মিক্স কৰাৰ পিছত আপুনি কি কৰিব চাওক, যিয়ে যি ব্ৰাণ্ডৰ টুথপেষ্ট বা কলগেট ব্যৱহাৰ কৰে সেই কলগেটটো ল'ব। তো মই এই ব্ৰাণ্ডৰ কলগেট ব্যৱহাৰ কৰোঁ, মই এইটো লৈ আছোঁ। কলগেটটো দি তাৰ লগত মিহলাই ল'ব। বস্তুবিলাক মিক্স কৰাৰ পিছত আপুনি যিটো ব্ৰাছ দি দাঁত পৰিষ্কাৰ কৰি থাকে, সেইটো দি 2 পৰা 3 মিনিটমান ব্ৰাছ কৰিব। ব্ৰাছ কৰাৰ পিছত 100% গেৰাণ্টি দি কৈ আছোঁ, আপোনাৰ দাঁতৰ পৰা হালধীয়া দাগবোৰ নাইকিয়া হৈ যাব। এনেকৈ 2-3 দিন কৰিলে আপোনাৰ ৰেজাল্টটো পাই যাব। তো ফ্ৰেণ্ড, মোৰ এই ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।